হয়, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী চানমাৰীস্থিত খেলপথাৰত আৰু দেখিবলৈ পোৱা গৈছে ইয়াতে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আৰু আজি গ্ৰন্থমেলাৰ শেষ দিন আৰু মোৰ লগত আছে এখন গ্ৰন্থমেলাৰ এখন পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী আৰু মই পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিম। সুধিব বিচাৰিছোঁ কোনখন গ্ৰন্থ আজি বেছিকৈ বিক্ৰী হোৱা দেখিবলৈ পোৱা গৈছে? বিক্ৰীটো হৈছে বহুতেই হৈছে, তাৰ ভিতৰত আমাৰ নিজৰ প্ৰকাশনৰখিনিতো আছেই, তাৰপিছত আটাইতকৈ বেছি হৈছে এইখন অনুৰাধা গগৈৰ এইখন হৈছে অলপ, তাৰপিছত আমাৰ এইখন আছে ৰীতা চৌধুৰীৰ মৰে অসম জীয়কণ এইখন, তাৰপিছত আপোনাৰ এইখন আছে ড্ৰাইভাৰ লাইফ অফ এ ড্ৰাইভাৰ আছে কমন। গতিকে এনেকুৱা ধৰণৰ কিতাপ বহুত হেৰি হৈছে, উপন্যাস কিন্তু বেছি, উপন্যাস বেছি। দেখিবলৈ পোৱা যায় যুৱ প্ৰজন্ম মানে বেছিকৈ আজিকালি ছ'চিয়েল মিডিয়াত সক্ৰিয় হোৱা দেখিবলৈ পোৱা যায়, কিন্তু আমি সোমাই আহোঁতে দেখিবলৈ পাইছোঁ যে অগণন মানে আজি নতুন নৱপ্ৰজন্মৰ ইয়াত বেছি সমাহাৰ হোৱা দেখিবলৈ পোৱা গৈছে। কি ক'ব আপুনি? নৱপ্ৰজন্মৰ সমাহাৰ হোৱাই নহয়, তেওঁলোকে কিতাপো কিনিছে, অকল মানে ইয়াত যে ফুৰিব আহিছে মই সেইটো নকওঁ, কিতাপো কিনিছে, কিন্তু তেওঁলোকৰ চিলেকশ্যনটো তেওঁলোকৰ নিজৰ মতে অলপ হয়। গতিকে মিডিয়াত যিটো বেছি প্ৰচাৰ হয় তেওঁলোকে সেইটোৱে অলপ চায়, মানে বেছি চিন্তা চৰ্চা কৰি কিনা সংখ্যাটো অলপ কম। যি হওক সেইটো এটা ভাল লক্ষণ, অন্ততঃ তেওঁলোকে কিতাপ বিচাৰিতো আহিছে। গতিকে ভৱিষ্যতৰ মই ভাবোঁ কিতাপৰ হেৰিটো ভাল, প্ৰচাৰটো লাগেই, মিডিয়াৰ প্ৰচাৰ লাগে। গতিকে ভাল কিতাপৰ ভাল প্ৰচাৰ হ'লে তেওঁলোকে নিশ্চয় ভাল কিতাপো পঢ়িব। আৰু দেখিবলৈ গৈছে লাইফ অফ এ ড্ৰাইভাৰ যিখন কিতাপ, সেইখন কিতাপ অধিক বিক্ৰী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু কিমানমান কিতাপ এইখন বিক্ৰী হৈছে? চাওক, এইখনৰ মানে 8টা এডিশ্যন অলৰেডি ওলোৱা বুলি কৈছে। এতিয়া তেওঁলোকৰ প্ৰকাশকৰ কথা, এইখন আমাৰ প্ৰকাশন নহয়, কিন্তু 8টা এডিশ্যন ওলোৱা মানে এইটো এক প্ৰকাৰ এটা ৰেকৰ্ড। গতিকে ধৰি লওক প্ৰত্যেক এডিশ্যনৰো আমি 1000 ধৰিলেও
8,000টো বিক্ৰী হ'ল, তাৰমানে ওলাল 8,000 কপি। 8,000 কপি। গতিকে 8,000 কপি এখন গ্ৰন্থমেলাত বিক্ৰী হোৱা বহুত ডাঙৰ কথা, ডাঙৰ কথা। গতিকে এইটো এটা চাব গ'লে নৱপ্ৰজন্মৰ কাৰণেও ভাল লক্ষণ। ভাল ধন্যবাদ। হয়, মই দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াতে আপোনাৰ কেনেদৰে ইয়াতে অগণন লোকৰ ভিৰ সমাগম হৈছে আৰু যথেষ্ট লোকৰ সমাগম হৈছে। আজি শেষ দিন বোলোতে মই মাজতে আৰু আহিছিলোঁ আৰু প্ৰত্যেক দিনে দেখিছোঁ যথেষ্ট মানুহ, আৰু আজি বিশেষকৈ আটাইতকৈ বেছি দেখিছোঁ। বোধহয় শেষ দিন কাৰণে তেনেকুৱা হৈছে, কিন্তু ইয়াত কথাটো হৈছে পৰিৱেশটো এটা বেছ সংস্কৃত পৰিৱেশ, কাৰণ ইয়াত যিখিনি লোক আহে সকলো অধ্যয়নপ্ৰিয় আৰু তেওঁলোকে নিজৰ নিজৰ পচন্দৰ কিতাপ বিচাৰি লৈ যায়। আৰু ইয়াত এইটোৱে গ্ৰন্থমেলাৰ এইটোৱেই মই ভাবোঁ আটাইতকৈ হেৰি, কাৰণ একোখন দোকানলৈ গৈ কিতাপ কিনাটো সকলোৰে পক্ষে সদায় সম্ভৱ নহয়, কিন্তু গ্ৰন্থমেলাত আহি গোটেই গ্ৰন্থৰ মাজত সোমাই পৰে যেতিয়া, গতিকে গ্ৰন্থপ্ৰেমীসকলৰ কাৰণে এইটো গ্ৰন্থ সংগ্ৰহৰ উৎকৃষ্ট ঠাই। বহুত ভাল লাগিছে আহি, এনেও মই গ্ৰন্থপ্ৰেমী হয়। এতিয়া বেলেগ এফালে আহিছিলোঁ কাৰণে মোৰ বহুত কিতাপেই পচন্দ হৈছে, বহুত যথেষ্ট উন্নত মানদণ্ডৰ নতুন কিতাপ দেখিবলৈ পোৱা গৈছে এইবাৰ গ্ৰন্থমেলাত। যোৱাবাৰো আহিছিলোঁ, যথেষ্ট সংখ্যক কিতাপ কিনিছিলোঁ, ভাল লাগিছে। এনেদৰে আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে গুৱাহাটী চানমাৰিস্থিত খেলপথাৰত কেনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে, আৰু দেখিবলৈ পোৱা গৈছে অতিকৈ ভাল লগা খবৰ যে উঠি অহা প্ৰজন্ম আৰু বয়সস্থ বহু লোক, বৃদ্ধ আবাল বৃদ্ধ বনিতা, লগতে বহুত মানে ডেকা গাভৰু ওলাই আহিছে কিতাপ কিনিবৰ কাৰণে, আৰু প্ৰত্যেকৰ হাততে দেখিবলৈ পোৱা গৈছে একোখনকৈ কিতাপ। আৰু ভিডিঅ' জাৰ্নেলিষ্ট ৰমেনৰ সৈতে মই মৃদুপল্লৱ শইকীয়া, ৰিপৰ্ট ভিজন টাইম অসম।